ঠিক এনেদৰেই আমাৰ লগত অথবা আমাৰ চকুৰ সন্মুখত দুৰ্ঘটনাবোৰ সংঘটিত হৈ থাকে। তেন্তে বলক আজিৰ ভিডিঅ'টোত তাৰেই চমুকৈ আলোচনা কৰোঁ। দ্য ৱাশ্বিংটন পোষ্টৰ 2018 এটা বিবৃতিত প্ৰকাশ কৰে যে ভাৰতবৰ্ষত 50 লাখৰো অধিক উদঙীয়া গৰু আছে, যিবিলাকে প্ৰতিদিনে বিভিন্ন চহৰত যান-জঁট, মানুহৰ খেতিপথাৰ ধ্বংস কৰাৰ দৰে কামবোৰ সংঘটিত কৰি থাকে। দ্য হিন্দুস্তান টাইমছৰ এটা ৰিপৰ্ট অনুযায়ী হাৰিয়ানাত প্ৰতি মাহে উদঙীয়া গৰুৰ বাবে 10 জন লোকৰ মৃত্যু হয়। 2020 চনত হাৰিয়ানা ডিজিপি এটা তথ্য প্ৰকাশ কৰে যে 2018 পৰা 2020 চনলৈ 241 জন লোকৰ মৃত্যু হয় কেৱল উদঙীয়া গৰুৰ দুৰ্ঘটনাৰ ফলত। এতিয়া আমি অসমৰ কেইটামান দৃশ্য চাই লওঁ। গোলাঘাটৰ ৰাজপথত উদঙীয়া গৰুৰ সন্ত্ৰাস। গৰুৰ জাকটোৰ বাবে বহু আৰক্ষী দুৰ্ঘটনাত পতিত হৈ আহত হোৱাৰ লগতে এজন ছাত্ৰ নেতাৰো মৃত্যু হৈছিল। বজাৰৰ মাজৰ মুক্তভাৱে বিচৰণ কৰি থকা ষাঁড় গৰুক বচাবলৈ গৈ নিজে মৃত্যুক আঁকোৱালি ল'ব লগা হয়। হোজাই গাড়ী খুন্দা দুটা গৰুৰ মৃত্যু। বৰ্তমান সময়ত গোটেই ভাৰতবৰ্ষতে উদঙীয়া গৰুৰ সন্ত্ৰাস দেখা যায়। অসমতো তাৰ ব্যতিক্ৰম নহয়। মানুহৰ অলপ গাফিলতিৰ কাৰণে কিমান মানুহৰ প্ৰাণ গৈ আছে, এই প্ৰাণৰ মূল্য কোনে দিব? গৰু ছাগলী থকা মানুহক এটাই অনুৰোধ, আপোনালোকৰ জীৱ জন্তুক ঘৰতে ৰাখক, যাতে বেলেগৰ ক্ষতি কৰিব নোৱাৰে। প্ৰতিজন ব্যক্তিয়ে ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগে। আছাম জেট নামৰ এটা ফেচবুক পেজত এই একেই বাৰ্তা দিয়া হৈছিলে। আপোনালোকক অনুৰোধ কৰিছোঁ, বেলেগক ক্ষতি নকৰিব। জীৱনত কাৰোবাক উপকাৰ কৰিলে কৰিব, নকৰিলে একো কথা নাই, কিন্তু ক্ষতি কেতিয়াও নকৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে বেলেগৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।